ধুইয়ে নুঠো নহয় পাৰিলে পাম এডিট কৰা মানে মানুহ মন কাপোৰখন লৈ কেনে থাকিব বা কিমান ভালখা ভাঙিব লগা হয় হেল্ল' এভৰিৱান ৱেলকাম টু সানি বৰগোহাঁই ইউটিউব চেনেল আজি মোৰ ভিডিঅ'টো বহুত নতুন এটা ষ্টাইলত মানে বনাইছোঁ আংকালে মোৰ ফেচটো আগত থাকে আৰু আজি মানে মই বজাৰলৈ গৈছিলোঁ মোৰ লগত বা এজনী গৈছিলে আৰু মোৰ লগৰ এজনী গৈছিলে আহিছোঁ আজি নেক্সট ডে হয় আৰু আজি দেওবাৰ হয় কাৰণ আমি শাক ইমান শাক ওলাইছে কিন্তু আমি শাক বিচাৰিয়ে পোৱা নাই ভাল বিচাৰোঁতে এইফালে কেটেঙা শাকখনে ওলাইছে এতিয়া আমি এতিয়া শুকুৱা হাঁহৰ এইফালে পৰ্যায় পাইছোঁহি আৰু লৈ আৰু আমি আহি ইমান দূৰ জেগা পালোঁহি শাক চাক এই অৱশেষত এইটো কলডিল চাওঁ দেখাই দিয়া অৱশেষত ইমান দূৰৰ পৰা খোজকাঢ়ি এই কলডিল পাইছোঁ ইয়াত তাকে মই ভাবিছোঁ ইমান দূৰ আহিলোঁ কলডিল কাৰোবাক লাগে যদি আহিব 10 টকীয়া কলডিল দি আছে পুৰা এই চেংমন কেনেকুৱা বা দাদা 30 টকা চেংমন দামে সুধি আছোঁ আমি দাম সুধি আহি হেভি দাম পাইছোঁ ইয়াত অৱশেষত আমি কলডিল দুটা ল'লোঁ 10 টকা দি 20 টকা আৰু কৈছে কি বুলি তোমাক বুলি দি দিছোঁ আৰু তোমালোকক বুলিয়ে এইটো আজিকালি এনেই আৰু মিছা ডাইলগ আৰু তাকো বুলি দিব পাৰে মুখখন ফুলাইছেহে আকৌ সেইটো কথা কৈছে কলডিলটো খাই টেষ্টি লাগে হা হেৰি হৈ যায় আকৌ কিন্তু খাব লাগে কলডিল খালে ভালে বাৰু কিন্তু সেই কাটি থকাটো বৰ আমনি পাওঁ তই ইমানখন কুন্দুলি চাবা আমি ইমানখন খোজকাঢ়ি কুন্দুলি এয়া পাইছোঁহি আৰু 30 টকা আৰু আমি শাক চাক ল'লোঁ ইমানখন মানে বজাৰ এৰি মানে ইমান ধুনীয়া শাক আগত দি আছে দেই মানে আগত শাকখিনি বহুত ধুনীয়া মানে ফ্ৰেছ হা সেইখিনি শাক এৰি আমি মানে ইমানে খোজকাঢ়িছোঁ মানে শাক ভাল বিচাৰোঁতে গৈ থৈ বাজনীলৈ কলডিল দুটা দেখাই দিয়া আকৌ একদম সস্তীয়া কলডিল দেই 10 টকাকৈ দি আছে মানে ইয়াত কলডিল তাৰপিছত বাৰে সেইকাৰণে মানে কলডিল খাই খুব বেছি ভাল পায় সেইকাৰণে কলডিল ল'লে আৰু ই কয় দে আৰু মই তিতাকেৰেলা আৰু কুন্দুলি ল'লে সেই তাতো দি আছিলে ধুনীয়া কিন্তু গৈ থৈ আকৌ ঘূৰি আহি আকৌ তাতে নলওঁ বুলি তাতে ল'লে আৰু কুন্দুলিখিনি বৰ ডাঙৰ হয় মানে যদি সেইখিনি বেছি ডাঙৰ হ'লে হেৰি নহয় জানো কিবা ৰঙা বুঢ়া ক'লা হৈ যায় ন মানে বেছি ডাঠ হ'লেও আৰু লৈ লৈছোঁ আৰু মানে আমি নিজৰ লাভটো বিচাৰোঁতে শেষত ৰুমত গৈ চালেগৈ বোলে গোটেই বোলে লোকচানে ওলাইছে বোলে তেতিয়াহে জন্ম কাটি চালে বোলে বুঢ়া হৈ গ'ল বোলে তাক খাম তেতিয়া হেৰি এনেকৈ খাই দিবা এনেকৈ বনাই কিনে আলুৰ লগত দি বস্তু তেতিয়া আমি ডিব্ৰুগড়ত আছোঁ যে কি হ'ব কেনেকুৱা শাকৰ দাম দেওবাৰে বুলি মানে কম হ'ব নিচিনা লাগে যি জুই চাই দাম মানে নহয় একদম ঘূৰি নাগে লাগে আকৌ নহয় এনেকুৱা হেৰিয়তে খঙতে গৈ হেৰি বাৰী এখন দোকানে পোকে মাৰি থাকিলে নিচিনা লাগে ইমানে শাকৰ দাম ন কোৰ মাৰি কিনে তাতকৈ এই নিজে ৰুই কিনে খোৱা সোৱাদটো বেলেগ হয় নাই আৰু ফ্ৰেছ হয় ন সেইবোৰ পূৰা ফ্ৰেছ সেইবোৰ পূৰা মানে দৰৱখন দি কেনে আনে এদিনতে পকাই পঠিয়াই দিয়ে যি হ'লেও বস্তু সেইবোৰকে আমি খাওঁ বেছি দিন নাই আৰু মৰিবলৈ আগবাঢ়িছোঁ মানে এইটো সম্পূৰ্ণ দিশ কিন্তু হেৰিয়ত ইয়াত ডিব্ৰুগড়ত থাকিলে এটা কাৰণে মানে বুজি পোৱা যায় আৰু যে পইচা খৰচটোৰ কথাটো অকণমান বুজি পোৱা যায় কিন্তু গাঁৱৰ ঘৰত ইমান বুজি পোৱা নাযায় ন পূৰা মানে চব কিনা ইয়াত সম্পূৰ্ণভাৱে বুজি পোৱা যায় আৰু কেনেকৈ চলিব লাগে কি চলিব লাগে নালাগে হয় নহয় কচোন কিন্তু মই এটা কথা কওঁ হা আগতে মই ঘৰত থাকোঁতে মানে তেনেকুৱা নাছিলোঁ কিন্তু ইয়াৰ পৰা অহাৰ পৰা যে বহুতখিনি বুজি পাইছোঁ মানে কেনেকৈ পইচা নিজে মানে গম পাইছোঁ কেনেকৈ চলিব লাগিব কোনটো বস্তু কিমান ল'ব লাগিব সম্পূৰ্ণ কথা মানে গম পাইছোঁ মানে সেইটো কথা কিন্তু এহেঁতি আকৌ দেওবাৰ দিনটো অহাৰ লগে আকৌ দামটো অভাৰ বঢ়াই দিয়ে নহয় ল'ব বুলিতো জানেই সেইকাৰণে বেছিয়ে বঢ়াই দিয়ে মানে 80 টকাৰ চব বস্তু গম পাইছ ন সেইকাৰণে আকৌ 40 টকা 80 টকা এখন দামেই দাম সেইবোৰ শাক ইমান ডাঙৰ বজাৰখন এই আমি ছটা বজাৰ মে গ'লোঁ আৰু গৈ কেনে আমি ঢেণ্ডেৰা বস্তু কেইটামান লৈ আহিছোঁ লোকচান মাৰিছে আৰু অকল ইয়াৰ পৰা লাভ আছে একদম ইয়াত কলডিল আছিলে যদিও অকণমান
দামী আৰু সুধিছা এইটো কেইটকা দাদা আপোনাৰ কলডিলটো কেইটকা বাৰু আপোনাৰ কলডিল মানে ভাবিব এতিয়া কলডিলো থাকে নে সেইটো নহয় মানে বেছি আছিলে ন সেইকাৰণে এইটো ওলাই গৈছে আৰু এইবিলাক গাড়ীয়ে চাবনে মানুহে চাবনে অৰ্থই নাইকিয়া হৈছে আৰু জেগাই নাইকিয়া হৈছে চব্জিটো বনাব নাজানো কিটো আৰু এতিয়া আমি আকৌ চকিডিং পাইছোহি চকিডিং ফিল্ড এখন হৈছে কি আছিলে মেলা আমি পিছফালে আছোঁ মানে ইমানে আমি দুখীয়া গৰীব মানে কৈছোঁ ন চাবলৈ আমাৰ মানে ইমানখিনি ক্ষমতা বস্তু বজাৰ কৰোঁতে ইয়াত ডিব্ৰুগড়ত থাকোঁতে দিনে দিনে মানে উন্নতি হ'ব চাই মানে হেৰি হৈ আহি আছোঁ আৰু তললৈ ডুবি আহি আছোঁ আৰু সেইদিনাখন মানে ভিক্ষা মাগিব লগা হয় ঠিক নাই আৰু ইয়াতে মাগিম আপোনালোকে দেখিব নহয় মই হয় বুলি চবেই দি থৈ যাব 1 টকা 2 টকা পইচা যাতে আকৌ চলিব পাৰোঁ আৰু সঁচাই ইমান ধুনীয়া লাগে বুলিছোঁ ইয়াত থাকি মই ফটো মাৰিবলৈ যদি ইয়াত যদি কাৰোবাক যদি কওঁ ফটো একবিও ভালকৈ মাৰি নিদিয়ে মই হ'লে ভালকৈ মাৰি দিব লাগে আৰু চাচোন ইমান ধুনীয়া এডোখৰ পৰিৱেশ এইফালে আমাৰ নিকুক চোৱা ইমান চালিয়া লাগিছে আজি ছোৱালীজনী এইখন চাবা আমি দূৰৰ পৰা চাওঁতে গৈছা মেলাখন এইখন চব দূৰৰ পৰা যাবগৈ উপভোগ কৰিছোঁ বস্তুবোৰ দাম বহুত হ'বলা নেকি বাৰু এতিয়া পাচলি বেছি আছে পাচলিবোৰ ল'ব মন যায় আৰু কিন্তু কি কৰিম আৰু নাই প্ৰথমতে বোৱাৰীটো হৈ লয় তাৰপিছত এইবোৰ অকণমান চখটো কৰিম আৰু অলপ বহিম বলা নাই ইমান গৰম উঠিছে চলো আকৌ বোলে দি দিবি নাযাম নেকি নাযাওঁ দি দিবি ইয়াতে এই শুকান পৃথিৱী তুমি আহিলে এইফালে বিজি মেল আৰু এইফালে মই ভিডিঅ' বনাই আছোঁ মানে ভিডিঅ' চিডিঅ'বোৰ বনাব মন যায় কিন্তু মই ভিডিঅ'টো বনাই থৈ দিওঁ কিন্তু এটা বহুত বেছি এলাহটো হ'ল মানে এনেকুৱা বস্তু এলাহ মানে মোৰ ভিডিঅ'টো মানে এডিট কৰিব ইচ্ছা নাযায় যদি মোৰ ভিডিঅ'বোৰ যদি কোনোবাই যদি এডিট কৰি দিলেহেঁতেন মই মানে ৰেগুলাৰ ভিডিঅ' দিলোঁহেঁতেন মই কৈছোঁ ন কিন্তু কি কৰিম মানে মোৰ এডিটটোৱে বহুত বেছি মেইন এতিয়া সেইকাৰণে মই মানে এটা বিচাৰি আছোঁ মানে এডিট কৰা মানে মানুহ এজন বিচাৰি ফুৰিছোঁ গম পাইছেনে নাই যদি কেনেবাকৈ যদি পাওঁ তেতিয়া এডিটটো কৰি দিবলৈ এতিয়াহে পোৱা নাই বিচাৰি কালি বহিছিলোঁ আমি কিন্তু এডোখৰ এতিয়া এইটো টাইমত বহুত ভাল লাগে মানে ইয়াত কোনো ল'ৰা ছোৱালী ইমান নাথাকে পিছবেলাখিনি টাইমত পূৰা মানে ইয়াত দৌৰ চৰ মাৰিবলৈ আহে ন সেইকাৰণে পূৰা থাকে আৰু ইমান নাথাকে এডোখৰ সেইকাৰণে অকণমান খোজ কাঢ়ি কিনে ভালেই লাগে কিন্তু মৰ্ণিং ৱাক কৰিবলৈ আহিবলৈ ভাল আছোঁ ন ইয়াত কিন্তু আমি সেইটো টাইমত শুইয়ে নুঠোঁ নহয় একদম মানে পূৰা ধুনীয়া টোপনি ধৰেহে আৰু সেইটো টাইমত অভ্যাসে নাই এতিয়া সেইকাৰণে কৈছোঁচোন উন্নতি হৈছে নে কিবা হৈছে নে গম পোৱা নাই 12টা বজাতে আহি আছোঁ অ' মাই গড ভাবক মানুহে হেৰি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ 6টা বজাত আহে আৰু আমি হৈছে 12টা বজাত আহিছোঁ ৱাও কিমান ভাল কথা এয়াই হৈছে আমাৰ জীৱন আমাৰ লগত আহিলে যিকেইটা আহিব না ভাবিব এইখিনি পাগলীয়ে হ'ল নেকি বুলি কি আছে বা আমাৰ মালকেইটা আহিছিলে লগত ক'লৈ গ'ল বা কচোন চাউল ল'বলৈ গৈছিলে যে সেই মালকেইটা আমাৰ লগত মানে 2টি মাল আহিছিলে হয় কি কথা ইমান ভালকৈ মানে মই নাজানো আৰু দেই কিন্তু আহিছিলে আৰু ইমানে মানে সিহঁতক থৈ আহিলোঁ মানে আমি বজাৰ চজাৰ কৰি আহিলোঁ এয়া চাওক ইমান বজাৰ কৰিছে এইটো দেখাই দিয়ক এইটো চাবা এই কণীতে হেনো 20 টকা হেনো চাবা চাওক তুমি কি লৈছিলা দেখাই দিয়া তোমাৰ কি এইটো নিম চাপ বুলি কয় নিমচা মাছ নিম চাপ যদি খাবলৈ আনি দে কিন্তু এটা কথা মই নাজানো দেই নিমচা খাই মানুহ মই নাজানো কিন্তু এইটো নিম চাপ বুলি কৈছে এইটো কি মিছা মাছ কি পিঁয়াজ দি খাই ভাল লাগে নে তহঁতে জুতি পুতি লগাই জানো মোৰতো এইবোৰ একো নাজানো আৰু অকল মুঠতে আৰু একো নাই আৰু কিন্তু এটা কথা কওঁ নিকু এডোখৰ জেগাত নহয় আহি কেনে বয়ফ্ৰেণ্ডৰ লগত মনৰ কথা পাতিবা ইয়াত মানে পুৰা ডেটত আহিব লাগে নকবাই আৰু কিন্তু হেৰি আকৌ আমাৰ এজনী বয়ফ্ৰেণ্ড নাই দেই গম পাইছেনে নাই
বিচাৰি ফুৰিছোঁহে ফুৰিছোঁ পোৱা নাই কিন্তু এই বয়ফ্ৰেণ্ড বোলা বস্তু জানো বা পৰি থকা বস্তু হয় জানো বা এতিয়া বিচাৰিলেই পাম দোকানতো নাপায় নহয় বিচাৰিলে এতিয়া ইয়াতে বহি থাকোঁ খেলিবলৈ অহা লাভ পতাব পাৰিলে মানে পাৰিম আৰু এতিয়া সেইকাৰণে এতিয়া আমাৰ নাই দেখি আমি এতিয়া তিনিজনীয়ে নিজৰ মনৰ কথাবোৰ পাতি আছোঁ আৰু এনেকৈ পাতিও ভাল হৈ আছে আকৌ নিজৰ মাজত পাতিলে ভাল নালাগে এতিয়া আপোনালোকক ক'লেহে ভাল দিব হয় নহয় এতিয়া আমি দিনটো কি কৰোঁ ক'ত কি কৰি থাকোঁ সেইটো জানিব লাগিব নহয় এতিয়া এইবোৰহে কৈ থাকোঁ অকল নিজৰ মাজত মানে ভাল নালাগে আৰু কিমান দুখ আছে ক'বলৈ নহয় এতিয়া নোলাইছে দুখে দুখ আৰু জীৱনটো হয় নহয় বাৰু ভাল ন মনৰ কথা সঁচাকৈ ভাল লাগে সঁচাকৈ বহুত বেছি ভাল লাগে আৰু এনেকুৱা জেগালৈ আহিলে বিশেষকৈ মনটো বহুত বেছি ফ্ৰেছ লাগে টেনশ্যন থাকিলেও মানে নাইকিয়া হৈ যায় মানে পাতলে আৰু ভাল কিছুমান মানে চিন্তাবোৰ ইয়ালৈ আহে কিন্তু আমাৰ কি হয় ৰুমত থকা ছোৱালীবোৰ বেছি টেনশ্যন হ'লে নহয় এই ৰুমটোত আৰু অকণমান ঠুকুচি মানে সোমাইহে লওঁ মানে যে কোনোবাই যদি কয় আহ না ওলাই যাওঁ নাযাওঁ বা নাযাওঁ আজি মন নাই যদি সেইটো নহয় মন নগ'লেও আহিব লাগে মনটো তেতিয়াহে বেছি ভাল লাগে হয় নাই বাৰু কিন্তু আমি নাই আমাৰ অকল বিচনাখনেই মেইন আৰু সেইটোৱে মানে বিচনাখন লগৰী বুলি নিচিনা আমি আৰু ভাল লাগে তাতে কাৰেণ্টটো গ'লগে থাকিব তথাপি চানে হেৰি গৰম নাই তাতে কাপোৰ চাপোৰ লৈ গৰমতে মই কাপোৰ চাপোৰ লৈ কি গৰমে শুই থাকোঁ নেকি আকৌ আপোনালোকে কমেণ্ট কওক বা এইটো এটা ইয়াৰ মানে টেলেণ্ট হয় গৰমত মানে একো টেলেণ্ট নহয় এইটো আপুনি ক'ব পাৰে ঠাণ্ডা দিনত হওক বা গৰম দিনত হওক পূৰা ফেনটো স্পীড চলাই কেনে কাপোৰখন লৈ কেনে থাকিব বা কিমান ভাল লাগে গমেই নাপায় গম পাইছে নাই সেইকাৰণে মোক কৈ আছে আকৌ গম পাওঁ কিন্তু কালি পৰহি যিটো গৰম মানে সেইটো দেখি মই মাথা মানুহে কিবা কিবি চিক্ৰেট থাকে ন গম পাওঁ নহয় সেইবোৰে চিক্ৰেট গম পাইছে নাই পাবা এতিয়া অকণমান আমি বহিম আৰু বহি ভাবিছিলোঁ DTP যাম বুলি অকণমান এনেই ফুৰি আহিম আৰু নিকো মানে এইকেইদিনতে ঘৰলৈ যাব আৰু সেইকাৰণে খুব বেছি বেয়াও লাগিছে মোৰ আৰু আমি দুজনী তেতিয়া অকলে থাকিম আমাৰতো আহিবলৈ ইচ্ছা নাযায় ইমান তো সেইকাৰণে ভাবিছোঁ থাকোঁতে অকণমান ফুৰি চুকি আহোঁগৈ আৰু লগতে ব্লগ এটা ঢালি দিওঁ আপোনালোকৰ কাৰণে যিহেতু বহুত দিন মানে দুমাহ হ'বলৈ হ'ল আৰু একদম মানে ব্লগবোৰ নিদিয়াম মানে এটা হয় নহয় এটা ছাইডে ব্যস্ত হৈ দিলে ইটো ছাইডে নহয় মানে নোৱাৰোঁগৈ মানে কৰিবলৈ কভাৰ কৰিবই নোৱাৰোঁ মানে নিজৰ সপোন ঢেৰ লাগে কিন্তু কোনটো পূৰণগৈ নিচিনা লাগে আৰু তাৰ মাজতে সৰু সুৰাকৈ আপোনালোকে মোক আগতে যেনেকৈ মৰম কৰি আছিলে তো তেনেকৈ মোক কৰি থাকিব আৰু আগতে মোৰ যিটো জোচ আছিলে ভিডিঅ' বনাবলৈ যিটো ইচ্ছা আছিলে এতিয়া মানে সেইবোৰ মানে নোহোৱা হৈ গৈছে মানে ইচ্ছা জোচটো নোহোৱা হৈ গৈছে মানে আৰু সেনেকুৱা হ'বলৈ হ'লে পূৰা মানে একদম জোচ থকা লগৰ হ'ব লাগিব চিঞৰি থকা হ'ব লাগিব তেতিয়াহে অকণ নাই বাৰু কমে এতিয়া আমাৰ যিখিনি আমাৰ এতিয়া নিমাতি কইনা আছে লগৰ মানে মই যদি কেমেৰাটো উলিয়াওঁ বা মোবাইল উলিয়াওঁ মোক নেদেখাবি একদম লাজত যেন একদম মৰি যাওঁ বাৰু আৰু সেইকাৰণে মানে কি বনাম লগত আহি যেতিয়া লাষ্ট কয় সেইকাৰণে বনাব ইচ্ছা নাযায় ন তো যদি DTP যোৱা হয় তেনেহ'লে ভিডিঅ'টো আপোনালোকক দেখাম যদি যোৱা হয় যদি যোৱা নহয় আজি যদি যোৱা হয় তেনেহ'লে দেখাম তেনেহ'লে আগলৈ ভিডিঅ'টো চাই থাকিব আৰু যদিও নাযাওঁ তেতিয়াহ'লে এইটো ভিডিঅ' ইমানখিনিতে সমাপ্ত হ'ব আৰু শেষ হ'ব তো আজি ভিডিঅ'টো ইমানেই আছিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই